ইনভাইটেশ্যন দিয়া নাই, আমি ইনভাইটেশ্যন পোৱা নাই। সেইটো কেনেকুৱা ধৰণৰ অৰাজকতাৰ সৃষ্টি কৰিছে এইটো ৰাইজে এতিয়া অনুমান কৰিব লাগে, ৰাইজে এতিয়া ভাবিব লাগে। ৰাইজে ভাবিবৰ কাৰণে এতিয়া সময় আহি পৰিছে। এই গতিকে আমি ৰাইজকে আহ্বান জনাইছোঁ, ৰাইজে নিজাববীয়া সিদ্ধান্ত ল'ব লাগে আৰু সময় আহি পৰিছে প্ৰতি তেওঁলোকৰ গতিকে যিটো আমি ৰাইজকে আহ্বান জনাইছোঁ, ৰাইজে আমাৰ প্ৰতি নিজাববীয়া ধাৰণা আছে সিদ্ধান্ত ল'ব লাগে আৰু সময় আহি পৰিছে প্ৰতি তেওঁলোকৰ গতিকে আমি ৰাইজকে আহ্বান জনাইছোঁ যে আমাক ৰাইজে সকলে আমাক ভোট দান কৰিলে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু শান্তি সম্প্ৰীতি যাতে বজাই থাকে তাৰ কাৰণেও ৰাইজে যাতে দায়িত্ব লয় তাৰ কাৰণে মই কামনা কৰিছোঁ। আপোনাৰ হিমন্তৰ জাতুত বিবেকৰ বেছি দুৰ্বল হৈ পৰিছে নেকি? ইতিমধ্যে যিটো ৰেওৱা পদত্যাগ কৰাৰ যোৱাৰ সম্ভাৱনা আছে নাছে তেওঁলোকৰ ভিতৰত কি আছে আমি দেখা নাপাম। ৰেওৱাৰ নিচিনা আমাৰ মানে ভেটেৰেণ্ট লিডাৰ তেওঁ যে গৈছে সেইটো আমি কল্পনা কৰিব পৰা নাই। তেওঁৰ নাম এডালো আমি অবিশ্বাস কৰা নাছিলোঁ। তেওঁ কেনেকুৱা ধৰণৰ মানে আমি বিশ্বাস কৰিছিলোঁ, কিন্তু তেখেতে যিটো দেখুৱালে আমাৰ কাৰণে বৰ দুৰ্ভাগ্যজনক হৈছে। আমাৰ অনাবৰৰ লোকসকলে যে চলিব লাগে এই কথাটো নহয়, এই কথাটো মই গৰিহণা দিছোঁ। প্ৰমোদ বড়োৰ যিটো আখ্যা, এই আখ্যা নিচিনা আমাৰ কোকৰাঝাৰ চহৰটো নহয়। আমি মিলা প্ৰীতিৰে শান্তি সম্প্ৰীতিৰ যোগেদি ইয়াত বিজনেছ চলিছে আৰু সকলো ৰাইজে ইয়াত মানে তেওঁলোকে নিজৰ মতে চলিবৰ কাৰণে তেওঁলোকে সুবিধাটো পাইছে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া যোৱাকালি অৰ্থেকিঙৰ সময়ত যিটো কথা কৈছিল এইবিলাক মই কণ্ডেম কৰিছোঁ। দলীয়ভাৱে কিবা আলোচনা হ'ব নেকি আজি আমি আমাৰ যিসকল প্ৰাৰ্থী জয়যুক্ত হৈছে তেওঁলোকক আমি আদৰণি জনোৱা নাই। আজি তেওঁলোকক আদৰণি জনাবৰ কাৰণে তেওঁলোকক অনুৰোধ কৰা হৈছে। কম সময়ৰ ভিতৰত আমি এই সিদ্ধান্ত লোৱাৰ কাৰণে কিছুমান প্ৰাৰ্থী বা জিকা প্ৰাৰ্থীবিলাক আহি নাপাবও পাৰে, তথাপিও আমি এই কিবাটো প্ৰগ্ৰেমটো কৰিছোঁ। ওদালগুৰি ডিষ্ট্ৰিক্টে তাহাঁতে নিজে কৰিব, তেওঁলোকৰ কাৰণে সম্ভৱ নহয়। সেইকাৰণে তেওঁলোকে আমাক জনাইছে যে তেওঁলোকে নিজাববীয়াভাৱে কৰিব। সেইকাৰণে আমি তেওঁলোকক নিজাববীয়াভাৱে নিজৰ জয়যুক্ত হোৱা প্ৰাৰ্থীক যাতে তেওঁলোকে আদৰণি জনায় সেইটোৰ কাৰণে তেওঁলোকক আমি দায়িত্ব দিছোঁ। মই মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ যে বিজেপি আৰু UPL লেড যিটো আমাৰ BTC কাউন্সিলটো গঠন কৰিলে সেইটোক আমি ৱেলকাম কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। তেওঁলোকে ভালকৈ চলক সেইটোৱে আমি কামনা কৰিছোঁ। ৰাইজৰ আশা আকাংক্ষা তেওঁলোকে পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰক, সেইটোৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। কিন্তু ইয়াত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যাতে ক্ৰিয়েট নকৰে সেইটো মই তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু বিজেপি দলৰ মুৰব্বীসকলক মই এইটোৱে কামনা কৰিম যে আমাৰ UPL দলৰ লগত একেলগে যৌথভাৱে চৰকাৰ বনোৱাৰ পিছত আমাৰ কৰ্মীসকলৰ ওপৰত যিটো অত্যাচাৰ চলাইছে, ফুটকা ফুটাই পেলাই তেওঁলোকৰ ঘৰে ঘৰে গৈ পেলাই ফুটকা ফুটাই এনেকুৱা ধৰণৰ অত্যাচাৰ চলাইছে, সেই অত্যাচাৰটো বন্ধ হ'ব লাগে আৰু তেওঁলোকে নিজে গৰিহণা দিব লাগে। আমি গৰিহণা দিছোঁ আৰু তেওঁলোকেও গৰিহণা দিব লাগে। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কথাটো জনাই দিয়াৰ পিছত যোৱাকালি শান্তি পৰিৱেশটো দেখা পাইছোঁ, কিন্তু ইয়াৰ আগতে তেওঁলোকে যেনেকুৱা ধৰণৰ আমাৰ কৰ্মীসকলৰ ওপৰত অত্যাচাৰ আৰু আশালীন কিছুমান ব্যৱহাৰ কৰিছে সেইটোক মই গৰিহণা দিছোঁ। ভৱিষ্যতে যাতে তেনেকুৱা ধৰণৰ কাৰ্যকলাপবিলাক নচলায়। কেনেকৈ ব্যৱহাৰ কৰিছে? ফটকা ফুটাইছে, ঘৰে ঘৰে গৈ পেলাই বিভিন্ন ধৰণৰ তেওঁলোকে আশালীন ব্যৱহাৰবিলাক কৰিছে। এইবিলাক আমাৰ কৰ্মীসকলে সহ্য কৰিব পৰা নাই। সেই গতিকে মই অনুৰোধ জনাইছোঁ বিজেপি দলৰ মুৰব্বীসকলক, চৰকাৰে চলোৱা মুৰব্বীসকলক মই অনুৰোধ জনাইছোঁ যে চৰকাৰ জনে নচলক কিয়, আমি পাব্লিক মেণ্ডেটটো আমি মানি চলিছোঁ, কিন্তু আমি মেজৰিটি পাইছোঁ। মেজৰিটি পোৱাৰ পিছতো আমাক মানে আহ্বান নকৰিলে, সেইটোৰ কাৰণে আমি দুখিত। এইটো ডেম'ক্ৰেচিত এনেকুৱা ধৰণৰ নহয়। সেইটো নন ডেম'ক্ৰেটিক কাণ্ট্ৰিত এনেকুৱা ধৰণৰ ছিষ্টেম নাই। কিন্তু তথাপিও আমাৰ বিজেপি
দলৰ মুৰব্বীসকলে আনডেমক্ৰেটিক কাম তেওঁলোকে কৰি পেলাই UPPLৰ লগত তেওঁলোকে প্ৰশাসন কাউন্সিলটো বনাইছে তথাপিও আমি ধৈৰ্য ধৰিছোঁ আমি আইনৰ ব্যৱস্থা ল'ম বুলি আমি আগবাঢ়ি আহিছোঁ আইনে আমাক যিটো ৰাইট দিব সেইটোও আমি মানি চলিম কিন্তু তেওঁলোকে স্বেচ্ছাচাৰিতাটো আৰম্ভ কৰিছে এতিয়াৰ পৰাই স্বেচ্ছাচাৰিতা তেওঁলোকে আৰম্ভ কৰিছে আমাৰ কোকৰাঝাৰ চহৰত মানে শান্তি সম্প্ৰীতি বাতাবৰণ চলি আছে প্ৰমোদ বড়োৱে যেনেকুৱা ধৰণৰ কৈছে তেনেকুৱা ধৰণৰ আমাৰ কোকৰাঝাৰ চহৰটো নহয় আমিতো পাব্লিক মেণ্ডেট পাইছোঁ আমি পাব্লিক মেণ্ডেট পাইছোঁ যদি আমি হাৰি গ'লোহেঁতেন তেতিয়াহ'লে বেলেগ কথা আছিল পাব্লিক মেণ্ডেট আমাৰ লগত এতিয়াও আছে আমি 17টা চিট আমি দখল কৰিব পাৰিছোঁ যে চবতকৈ আমি বেছি সংখ্যক আমি কেণ্ডিডেট পাইছোঁ গতিকে আমি ৰিজিগনেশ্যন দিয়াৰ কোনো প্ৰশ্ন নুঠে সকলো সংবাদ কৰ্মী বন্ধুলৈ মই BPF দলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যোৱা কেইবাদিন ধৰি অতি দুখেৰে লক্ষ্য কৰিছোঁ যে কোনোদিনে BTD অঞ্চলত নোহোৱা কোকৰাঝাৰত নোহোৱা এটা পৰিস্থিতি আমি দেখিছোঁ এটা গণতান্ত্ৰিকভাৱে চৰকাৰ এখন ইয়াত গঠন হ'ব লাগে আৰু সকলো সাংবিধানিক যিখিনি বিধি ব্যৱস্থা উলংঘা কৰি BPF দল সিঙ্গল লাৰ্জেষ্ট মেজৰিটি হোৱা সত্ত্বেও মানে গভৰ্ণৰে আমাক চৰকাৰ গঠন কৰাৰ কাৰণে আমন্ত্ৰণ নজনালে ইতিমধ্যে আমি চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছিলোঁ কিন্তু মানে অগণতান্ত্ৰিকভাৱে মানে তেওঁলোকে চৰকাৰ এখন গঠন কৰিছে শপত মানে লৈছে আৰু এই কথা মই দুখেৰে আহ্বান জনাব বিচাৰিছোঁ অসমৰ যিমান গণতান্ত্ৰিক দল সংগঠন আছে তেওঁলোকে আমাক অলপমান সহায় কৰিব লাগে যে এটা অতি মানে বেয়া চিনাৰী চলি আছে নিৰ্বাচিত জনপ্ৰতিনিধিসকল আজিৰ তাৰিখত কাউণ্টিং হলৰ পৰা ঘৰ গৈ পোৱা নাই মানে হোটেল লিলিত আবদ্ধ কৰি ৰাখি পেলাই তেওঁলোকে মানে অট টেকিং কৰিছে অট টেকিঙৰ পৰা আকৌ হোটেল লিলিত লৈ যোৱা বুলি আমি সকলোৱে গম পাইছোঁ অসমৰ মানে সকলো নিউজ চেনেলবিলাকে এই খবৰবিলাক ৰাইজৰ মাজত আনি আছে আমাৰ নিৰ্বাচিত বন্ধু দল সংগঠন UPPLে হওক অন্যান্য দলৰ মানে যিখিনি মানে নিৰ্বাচিত মানে প্ৰতিনিধি তেওঁলোকৰ যিটো মানে গণতান্ত্ৰিক অধিকাৰ তেওঁলোক আজি তাৰিখলৈকে সমষ্টিৰ ৰাইজৰ পৰা যেটো আৰণাই বা মানে সম্বোধনা ল'ব পাৰিব লাগে সেই সম্বোধনাই আজিলৈকে ল'ব যাব পৰা নাই এনে ধৰণৰ সাগৰুদ্ধকৰ যেটো পৰিস্থিতি মানে সৃষ্টি কৰিছে অসমৰ মাননীয় মানে প্ৰতাপশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটো মানে গণতান্ত্ৰিক ব্যৱস্থাপনাৰ নহয় গতিকে আমি নিৰ্বাচিত সদস্য সকলোকে বিনম্ৰভাৱে আহ্বান জনাইছোঁ আপোনালোকে যেটো ইতিমধ্যে নিৰ্বাচিত হৈছে ইয়াত চৰকাৰ এখন ইতিমধ্যে শপত মানে লৈছে আপোনালোকে এনে ধৰণৰ যদি মানে কৈদিৰ দৰে মানে ইটো জেলৰ পৰা হিটো জেলত বাছত আনা নিয়া এনে ধৰণৰ যদি পৰিস্থিতিৰ মাজত থাকে তেতিয়াহ'লে আপোনালোকে কেনেকৈ মানে জনসাধাৰণৰ সেৱা কৰিব চৰকাৰ আপোনালোকে কেনেকৈ চলাব পৰৱৰ্তী দিনত কোনোবাৰ ডিক্টেশ্যনত যদি চৰকাৰখন চলে তেতিয়াহ'লে NDFB ভাই সকলোকে মই অনুৰোধ কৰিছোঁ 34 ইয়াৰ্ছৰ দীঘলীয়া সংগ্ৰামৰ পিছত BTR মানে চুক্তি হোৱাৰ পিছত এই নিৰ্বাচনত মানে যিসকল জয় হৈছে তেওঁলোকে স্বতন্ত্ৰভাৱে আগন্তুক চৰকাৰখনক নিজৰ মানে পলিচি মানে এডপশ্যন কৰি যদি চৰকাৰ চলাব নোৱাৰে কোনো এটা শক্তিৰ BJPৰ মানে ডিক্টেশ্যনতহে যদি মানে তেওঁলোকে চৰকাৰ চলাব লগা হয় উঠা বহা কৰিব লগা হয় সেইখন কেনে ধৰণৰ মানে BTC চৰকাৰ হ'ব সেই কথা সকলোৱে মানে ভাবিব লাগে আমি অনুৰোধ কৰিছোঁ বিভিন্ন দল সংগঠনক অনুৰোধ কৰিছোঁ লিলি হোটেলত আবদ্ধ কৰি জনপ্ৰতিনিধিসকলে মোবাইল ল'ব নোৱাৰা কাৰো লগত কথা পাতিব নোৱাৰা এনে ধৰণৰ যেনেকুৱা মানে ব্যৱস্থা কৰিছে আচৰণ কৰিছে সেই কথা অতি মানে দুখজনক তেওঁলোকক কি পৰিস্থিতিত আমিতো হাৰিছোঁ চৰকাৰ আমাৰ এবছলুট মেজৰিটি অহা নাই সেই কথা আমি ৰাইজৰ ৰায়ক মানি লৈছোঁ আমাৰ দলৰ তৰফৰ পৰা আৰু তেওঁলোকে চৰকাৰ সুকলমে চলাব লাগে গুৱাহাটীৰ পৰা যাতে BTC চৰকাৰ নচলে কোকৰাঝাৰৰ পৰাই যাতে BTCৰ চৰকাৰখন চলে সেই বস্তু আমি কামনা কৰিছোঁ
কাৰণ এইটো বহু সংগ্ৰামৰ পিছত সৃষ্টি হোৱা আমাৰ কোকৰাঝাৰ ছেক্ৰেটাৰিয়েটত আমি এতিয়া সন্দেহ প্ৰকাশ কৰিছোঁ যে লিলি হোটেলতে বোলে কাম চলি আছে অফিচিয়েল কাম কাজো এনেকুৱা যাতে ভৱিষ্যতে নহয় আৰু BTDৰ গোটেই এডমিনিষ্ট্ৰেটিভ মানে চিষ্টেমটো যাতে গুৱাহাটীলৈকে গুচি নাযায় মানে আহক ইয়াতে কোকৰাঝাৰত BTCত BTRত চৰকাৰখন এটা শান্তিপূৰ্ণভাৱে ইয়াত চৰকাৰ আৰম্ভ হ'ব লাগে ৰাইজে সুযোগ সুবিধা মানে যিবিলাক আছে সেইবিলাক যাতে আহৰণ কৰিব পাৰে বহুত সমস্যা আছে BTC অঞ্চলত এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে মানে ইয়াত শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে চৰকাৰখন ইয়াত আৰম্ভ হ'ব লাগে সোনকালে গতিকে ইতিমধ্যে লকডাউন ৰাজ্যপালৰ শাসন এনেকৈ মানে ইয়াৰ ৰাইজে এটা বিত্তবৰ্ষ ইতিমধ্যে হেৰুৱাই পেলাইছে গতিকে আমাৰ চৰকাৰখনে নিৰ্বাচিত চৰকাৰ এখন সোনকালে BTCত বাহাল হ'ব লাগে শান্তিপূৰ্ণভাৱে হ'ব লাগে আৰু মানে এতিয়া মাননীয় অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ তেওঁক আমাৰ জনপ্ৰতিনিধিসকলক আবদ্ধ কৰি কি ধৰণৰ ৰাজনীতি কৰিব বিচাৰিছে আৰু বড়োৰ যিটো সংগ্ৰামৰ ইতিহাস এই ইতিহাসক তেওঁ অলপ সন্মান জনাই পেলাই যাতে এটা পূৰ্ণ গণতান্ত্ৰিকভাৱে মুক্তভাৱে আমাৰ মানে নেতৃত্বই বড়ো নেতৃত্বই UPPL নেতৃত্বই হওক বা আন নেতৃত্বই যাতে মানে BTC-বাসী ৰাইজৰ উন্নয়ন সমস্যা সমাধানৰ কাম যাতে কৰিব পাৰে তাতে যাতে কোনো ধৰণৰ মানে আননেচেচাৰী ডিক্টেশ্যনৰ দ্বাৰা যাতে সেইটো নহয় অগণতান্ত্ৰিকভাৱে যাতে চৰকাৰখন নচলে বা বেলেগ শক্তিৰ কব্জাত থাকি পেলাই যাতে চৰকাৰখন নচলে সেই কথাখিনি মই অনুৰোধ কৰিছোঁ আৰু যদি BPF দলক ভয় কৰিছে তেতিয়াহ'লে মই এইটো কথা দুখেৰে ক'ব বিচাৰিছোঁ কোনো যদি মানে নিৰ্বাচিত প্ৰতিনিধি নিজেই যদি উপজাতি কিবা নকৰে বিক্ৰী নাযায় কোনে কিনিব পাৰিব সেই কথা মিছা কথা গতিকে অতি সোনকালে মানে BTCত নিৰ্বাচিত চৰকাৰখন বাহাল হ'ব লাগে শান্তিপূৰ্ণ মানে এটা পৰিস্থিতিত বাহাল হ'ব লাগে সেই কথাখিনি মই আহ্বান জনাইছোঁ আৰু নিৰ্বাচিত প্ৰতিনিধিসকলে এনেধৰণৰ হোটেলত আবদ্ধ হৈ থকাৰ কোনো কথা নাই নিশ্চয় সমষ্টিবাসী ৰাইজে সম্বোধনা জনোৱাৰ কাৰণে মানে ৰখি আছে তেওঁলোক নিজৰ সমষ্টি মানে গৈ পাব লাগে যি দলৰে নহওক গতিকে সেই কথাখিনি আমি অতি দুখেৰে লক্ষ্য কৰিছোঁ কাৰণ প্ৰথমবাৰ BTC নিৰ্বাচন তিনিটাকৈ নিৰ্বাচন হৈ গৈছে অতি সুন্দৰভাৱে ইয়াত এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত চৰকাৰ আৰম্ভ হৈছিল এই নিৰ্বাচনত অতি দুখজনক পৰিস্থিতি অতি মানে কি চেপা উত্তেজনাৰ মাজত ৰাজনীতিক যিটো কিবা চলিছে মানে খেল চলিছে এনেধৰণৰ ৰাজনীতিক খেল খেলি BTCখনকে ধ্বংস কৰিব বিচৰা নিচিনা আমাৰ মানে অনুভৱ হৈছে এটা কথা আমাৰ মানে নিৰ্বাচিত জনপ্ৰতিনিধিসকল মুকলিভাৱে ঘূৰি আছে ইয়াতে কেইবাজনো মানে আমাৰ নিৰ্বাচিত জনপ্ৰতিনিধি ইয়াত উপস্থিত আছে তেওঁলোকক ফোন কৰিলে ফোন পাব এতিয়া কিছু সমস্যা নোহোৱা নহয় মানে এই যিটো কিবা হৰ্চ ট্ৰেডিঙৰ যিটো কিবা চলিছে তাত আমিও কিছু সতৰ্কতা অৱলম্বন কৰিব লগা হৈছে যিটো প্ৰকাশ কৰিছে যে চৰ্চিত হৈছে যে ৰেৱা নাৰ্চাৰী যিটো BPF ত্যাগ কৰা বুলি চৰ্চিত হৈছে ইয়াৰ কিমান সত্য নাই আমি তেওঁ দলৰ পৰা ৰিজাইনেশ্যন দিয়া বুলি ইতিমধ্যে আমাৰ তাত ৰিপৰ্ট আহিছে এতিয়ালৈকে BJP দলত বা UPPL দলত ৰেৱা নাৰ্জাৰী যোগদান হোৱাৰ খবৰ অহা নাই তেওঁ মাত্ৰ আমাৰ দলৰ পৰা মানে ব্যক্তিগত কাৰণত মানে ৰিজাইন দিয়া বুলি এটা খবৰ আহিছে দিয়া নাই